হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। যোৱাকালি আমাৰ গাঁৱৰ বৰনামঘৰত ভাওনা সভা পতা হৈছিলে। দিনত যাবলৈ নহ'লে, কিন্তু ৰাতি গ'লোঁ ভাওনা চাবৰ কাৰণে। আৰু ভাওনা মানে আমাৰ গাঁৱৰ ডেকাসকলে ভাও কৰিছিলে তাত। সেইটো কাৰণে ভাবিলোঁ কিছুমান ভাওনাখনৰ অকণমান স্মৃতি থাকিব বুলি ভাবিলোঁ, ভিডিঅ'কে কৰি লওঁ অলপমান। তাৰপিছত ভাওনাখনৰ নাম আছিলে ভাগৱত দৰ্শন। আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ আমাৰ গাঁৱৰ ভাওনা কিদৰে ভাও কৰে আমাৰ গাঁৱৰ ডেকাসকলে, আৰু কিদৰে ভাওনা পতা হয় আমাৰ নামঘৰত। চাওকচোন ভিডিঅ'বিলাক। সেই কটলাছটো অফ কৰি ল'লে। উপলব্ধি কৰিব পাৰে। আমিও যোগে যোগে নানাভাৱে আৰু নানান ৰূপে আমাৰ পৰমভক্তসকলক পৰীক্ষা কৰি কীৰ্তি ৰাখিছোঁ জগতৰ। কিন্তু বৰ্তমান মুহূৰ্ততে আমি প্ৰকৃত ভক্তৰ সংখ্যা কমিয়ে আহিছে। ব্যক্তিগতৰ লাভালাভ মায়াৰ বান্ধোন ধৰ্মৰ নিৰ্বিচাৰে যেন সকলোকে বিচলিত কৰি ভক্ত সমাজ পথভ্ৰষ্ট কৰিছে। কাৰণ বৰ্তমান মুহূৰ্তত যেন কলিৰ পানী, যাৰ ফলত মনুষ্যই আজি নিজৰ অস্তিত্ব লাভ পাইছে। এনে অৱস্থাই যদি মনুষ্য একান্তৰ ধৰ্মত ভৰ্তি হয়, তেন্তে ইয়াৰ ফলতি লাভদায়ক হ'ব। অন্যথা কলি দাবানলে সকলোকে এফালৰ পৰা গাত ধৰি আনিব। সেই ভক্তসকল যৌথ অনুসৰি আমি এইটোৰ পৰা তোমালোকৰ কোনো সহযোগ আগবঢ়াব নোৱাৰিম। Oh,
মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজে মোক স্বৰ্গৰ প্ৰধান অপেক্ষাত মাতিলে। মোৰ মায়াৰ দ্বাৰাই দেৱ কৰ্ম সাধি ফুৰো এই জগতত। এইবাৰো যুৱৰাজ কলিৰ লগত সংযোগ হৈ অকাল আৰু কাল দৈত্যদ্বয়ক বধ কৰাৰ লগতে মহামণি সুখদেৱৰ মহত্ব চুৰ কৰিবৰ বাবে সত্য কৰিছোহি বাহৰ। মোৰ মায়াৰ প্ৰভাৱত কলিৰ ৰাজত্ব প্ৰভুত্ব গোটেই পৃথিৱীত কলিৰ শক্তি কৰি প্ৰচাৰ। প্ৰথমতে অতি সংকোপনে সুখদেৱৰ কাষে গৈ মোৰ মায়াৰ বিস্তাৰ কৰি গোটেই পৃথিৱীত পাপৰ বিষ অংকুৰিত কৰোঁগৈ।
আৰু ইমান ধুনীয়া পোহৰিছে তই ইমান লাইটৰ হেৰিত কৈছে অঁ আচ্ছা অকলে অকলে কি ভাবি আছা আপোনাৰ কথাকে ভাবি আছো সুন্দৰ বাচ্চাতে হ'ল আজিও আহিছিলে না প্ৰিয়ে শাস্ত্ৰত সত্যম এবং সুন্দৰ বুলি কৈছে তেন্তে শিৱৰ কৃষ্ণৰ প্ৰিয়ে শিৱই যদি সুন্দৰ ভৰতৰ জোনাকী মুৰুলী মধুৰ শংকৰ গোপীসকল প্ৰেম উদ্মানী হৈছিল সেই পূৰ্ণ ব্ৰহ্মস্বৰূপ কৃষ্ণকেই সুন্দৰ বুলি কোৱা হয় সিহঁতেও ভাত পাই পিনি আকৌ একদম ওলাব বিচাৰিছে আৰু চাওকচোন ইমান কিউট কিউট এনেদৰে নহ'ব আৰু দেই ইমান আৰু এনেদৰে কষ্ট ল'বি সকলোৱে জানে যে মই এজন তন্ত্ৰ মন্ত্ৰৰ বিদগ্ধ পণ্ডিত মোৰ মন্ত্ৰৰ বলেৰে অসাধ্য মুহূৰ্ততে হাবিব পাৰে সেই বুলি এটা মোক বেছটো এনাজনা লভিব পিছে ইমান মানুহে মোৰ হতুৱাই নানা ধৰণৰ কাৰ্য সম্পূৰ্ণ পূৰণ কৰে কিবা এটা দিবৰ বেলিকা আকৌ চকুকাৰ ধুনীয়া লৈছা ন বৈজ্ঞান মোবাইলৰ ভিডিঅ' কৰি আছো হাই বৈজ্ঞান আপোনাৰ একান্ত আইন হৈছে সৰ্বতো কালিৰ নগদ এই সূত্ৰংগৰ খাদ্য পৰম্পৰা কিবা কৰি মোক অলপ লগ ঘৰত পৰা নাই সকলো নিবা মই দাদা আজি কিবা কৰিছোঁ কিবা কৰি মোক অলপ লগ ঘৰত পৰা নিশ্চয় কোনো পাচলিব ৰজাৰ প্ৰতি কোনো সহানুভূতি নাই ৰজাৰ কথা কোনো মূল্য নাই কি হ'ল কথা খাই আহিছা
নাই মোৰ মনৰ কথা অৱশ্যে সত্য হ'ল মতি ভ্ৰম হৈ মই যি কৰ্ম কৰিলোঁ তাৰ ফল দিব হয় হৰি বিশ্বল মন স্থিৰ কৰি দেৰি হৈছে এইফালে মাংস মানুহ ধর্ম সংস্থার পরাস্থায় সম্ভ্রমামি যুগে যুগে ভগৱানৰ পৰমাৰ্থ তোমাৰ সৰ্বপাপ শূন্য হ'ল মৃত্যুৰ অজ্ঞান দূৰ কৰা জনম মৰণ দেহৰে কৰ্ম জীৱন মৰি কৰ্ম মনেৰে চৰে আৰু মনুষ্য মায়াই স্বয়ং কৰে আত্মার কিন্তু জন মরণ না তুমি আমারে অঙ্গ হে হে আমার সদায় হৃদয় স্থান দিবা আজি পৰা তুমি মায়া পূৰ্ণ হৈ ঈশ্বৰ চিনিলা আৰু নিজকো জানিলা তোমাৰ আত্মা আজিৰ পৰা আমাতে বিলীন হৈ পৰিব এই সৃষ্টিৰাজি সৰ্বত্ৰ আমি বিৰাজমান আমাদের আদি আমাদের অন্ত আমি সৃষ্টি আমি ধর্ম আমি পূর্ণ ব্রহ্ম মহাভগবত দেখা দেখা ধর্ম জানা ঈশ্বর বিনা পরিলিখিত মহারাজে কৰি আমিও ঘৰ মুৰা হ'লোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই বাই।